মই এষ্ট্ৰলজাৰ শৈলজিৎ আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই চেনেল এষ্ট্ৰলজাৰ শৈলজিৎলৈ। আজি আমি কথা পাতিম দিনটোত আমি শুনিবলৈ পোৱা এষাৰি বাক্যৰ বিষয়ে। পইচা নাই। হয়, দিনটোত আপুনি হয়তো আপোনাৰ পৰিয়াল, বন্ধুবৰ্গ, আপোনাৰ অফিচৰ কলিগ বা বিভিন্নজনৰ পৰা খালি এটাই শব্দ শুনিব, পইচা নাই। আপুনি যিমান টকা ঘটে এক মাহত তাৰ সকলোখিনি পইচা আপোনাৰ 20 তাৰিখমান পোৱালৈকে শেষ হৈ যায়। কাৰণ বিভিন্ন জেগাত লোন লোৱা থাকে, EMI দিব লগা থাকে বা বিভিন্ন জনৰ পৰা ধাৰ লোৱা থাকে, তেখেতসকলক দিব লগা হয়। আজি আমি জানিম কিছু অতি সাধাৰণ আৰু সৰু উপায়, যি কৰি পেলাই আপুনি এই পইচা নাই বোলা ভূতটোৰ পৰা হাত সাৰিব পাৰে। আৰু মই এই যিখিনি ৰিমেডিজ আনিছোঁ, এই গোটেইখিনি ৰিমেডিজ বিভিন্নজনে প্ৰয়োগ কৰিছে, কৰি তাৰ সুফল পাইছে। মই ভাবিছোঁ আপোনালোকে ইয়াৰ সুফলটো পাব। এই ৰিমেডিখিনি এষ্ট্ৰলজি, বাস্তু, ফেংচুই আৰু বিভিন্ন গ্ৰন্থত লিখা উপায়ৰ পৰা লোৱা হৈছে। আহক বন্ধুসকল, আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল, আমাৰ শৰীৰটো পঞ্চভূতেৰে নিৰ্মিত। ই এক ব্ৰহ্মাণ্ডীয় অংশ। আৰু আমি যেনেধৰণে চিন্তা চৰ্চা কৰোঁ বা ভাবোঁ, এই ব্ৰহ্মাণ্ডৰ লগত বিলীন হৈ যায়। তো ডেইলি আমি যেতিয়া পইচা নাই পইচা নাই পইচা নাই কওঁ, তেতিয়া ব্ৰহ্মাণ্ডই এইটো এবজৰ্ব কৰে। এবজৰ্ব কৰি আমালৈ ঠেলি দিয়ে এইটো। সেইকাৰণে ভৱিষ্যতে প্ৰতিটো ক্ষেত্ৰত এই পইচা নাই শব্দটোৰে সন্মুখীন হওঁ বা আমাৰ হাতত থকা পইচাবিলাক সোনকালে খতম হৈ যায়। প্ৰথম কথা, আমি এই পইচা নাই শব্দটোৰ পৰা আঁতৰি থকাটো আৱশ্যক। তো আজি সংকল্প লওক যে পইচা নাই বুলি আপুনি আকৌ কোনোদিন নকয়। লাহে লাহে দেখিব আপোনাৰ মানি বেগটো ফুল হৈ থকা হৈছিল আৰু পইচাৰ অভাৱ লাহে লাহে কমি গৈছে। ইয়াৰ পিছত দ্বিতীয়তে, ঘৰৰ চোতালত আগত টাবতে হওক বা মাটিতে হওক বা যদি ফ্লেটত থাকে তেতিয়াহ'লে এজোপা তুলসীৰ ৰস আৰু প্ৰতিদিনে সন্ধিয়া এটা ঘিউৰ মাটিৰ চাকি তাক দিয়ক। ই আপোনাৰ ধন অহাৰ ৰাস্তাটো মুকলি কৰি ৰাখিব আৰু কোনোদিন পইচাৰ অভাৱ আপোনাৰ নহ'ব। দ্বিতীয়, মানি প্লেণ্ট বা লাকি বেম্বু আপোনাৰ ঘৰত, আপোনাৰ অফিচত বা আপোনাৰ দোকানত ৰাখক। ই আপোনাৰ পইচাৰ অহাৰ ৰাস্তাটো সুগম কৰি ৰাখিব। ইয়াৰ পিছত গোমতী চক্ৰ, এই চক্ৰটো গোমতী নদীৰ পাৰত পোৱা যায় বা গোমতী নদীত পোৱা যায়। গোমতী চক্ৰ 7টা ৰঙা কাপোৰত টোপোলা বনাই আপোনাৰ কেছ বক্স, আপোনাৰ পইচা থোৱা জেগা চন্দু থওক। ই আপোনাৰ পইচা বৃদ্ধি কৰাত, পইচা অহাত সহায় কৰিব। এই গোমতী চক্ৰ ইজিলি এভেইলেবল আপোনাৰ অনলাইন শ্বপিং পৰ্টেলত, এবাৰ চাই লওক। ইয়াৰ পিছত যদি পাৰে প্ৰতি শুকুৰবাৰে লক্ষী মন্দিৰ, হয়তো ওচৰে পাজৰে আপোনালোকৰ লক্ষী মন্দিৰ হ'ব বা থাকিব, লক্ষী মন্দিৰত গজৰা, যিটো মহিলাসকলে চুলিত লগায়, গজৰা বুলি কয়, ইজিলি এভেইলেবল ফুলৰ দোকানত। গজৰা
প্ৰতি শুকুৰবাৰে বা যদি যেতিয়াই পায় আপুনি শুকুৰবাৰে লক্ষ্মী দেৱীক যদি দিয়ে ধূপ চাকি গজৰা এনেকৈ কৰি গৰাকী মন্দিৰ যদি দান দিয়ে ইও আপোনাৰ ৰাস্তাটো ক্লিয়াৰ কৰে পইচা পাতি অহাত ছয়মুখী ৰুদ্ৰাক্ষ ছয়মুখী ৰুদ্ৰাক্ষ লক্ষ্মী স্বৰূপ বুলি কোৱা যায় তো ছয়মুখী ৰুদ্ৰাক্ষ ডিঙিত যদি আপুনি ধাৰণ কৰে তেতিয়াহ'লে ই আপোনাৰ পইচা অহাৰ ৰাস্তাটো মুকলি কৰিব আৰু আপুনি পইচা নাই বুলি কৈ থাকিব নালাগে লগতে যদি আঠমুখী আৰু তেৰমুখী মানে ছয়মুখী আঠমুখী তেৰমুখী তিনিটাৰে যদি এটা লকেট বনাই ধাৰণ কৰে জীৱনত কোনোদিন পইচাৰ অভাৱ নহয় তাৰপিছত কুবেৰ যন্ত্ৰ আপোনালোকে ইজিলি পাই যাব যিকোনো জুৱেলাৰী শ্বপ বা চিলভাৰৰ অৰ্নামেণ্ট বিক্ৰী কৰা দোকানত তাৰপৰা কুবেৰ যন্ত্ৰটো আনি ৰঙা কাপোৰত মেৰিয়াই নিজৰ পূজাথলীত থৈ দিয়ক ই আপোনাৰ ছেভিং বৃদ্ধি কৰিব ই আপোনাৰ ইনকাম বৃদ্ধি কৰিব তো বন্ধুসকল এয়া আছিল কিছু উপায় পইচা নাই বা হাত সাৰিবলৈ আৰু পইচা আছে বা পইচা মানি এট্ৰেক্ট কৰিবৰ কাৰণে বা পইচা এট্ৰেক্ট কৰিবৰ কাৰণে আৰু আছে উপায় সাবস্ক্রাইব করো লাইক করো শেয়ার করো এস্ট্রোলজি চ্যানেলটি আহি আছো দ্বিতীয় এপিসোড লৈ পেলাই পইচা নাই বা পইচা আছে কেনেকৈ কৰিব পাৰি ধন্যবাদ নমস্কাৰ